এতিয়া কাপোৰটো এইটো যে মই ড্ৰেছটো পিন্ধিছোঁ দেই এতিয়া মই ফটো তুলিব মেলিব লাগে বাট এইটো পিন্ধিটো মানে স্কুটিত যাব নোৱাৰোঁ বা নৰ্মেলি এনেকৈ মানুহৰ আগত গ'লেতো মানুহে মোক ভুচুং বুলি ভাবিব চ' এতিয়া মই কি কৰিম এইটো ল'ম মোৰ বাইকৰ কাৰণে ৰেডি ফলো ফৰ মোৰ টিপ গাইজ ওয়েলকাম বেক টু toimoitales আশা কৰো সকলো ভালে আছে মই কৃষাংগী এণ্ড আমি এতিয়া আছো নৰ্থ বালি লাষ্ট ভিডিঅ'টো যেনেকৈ দেখিলে ব্ৰেকফাষ্টতে খতম হ'ল আৰু এতিয়া যিহেতু মোৰ ড্ৰেছ আপটো আপোনালোকে দেখিলে তো আজি আমাৰ অলপ প্লেনবোৰ অলপ হাটকে টাইপ আছে চ' আমি নৰ্থ বালিৰ পৰা ইষ্ট বালি যাম আৰু আজি আমাৰ ষ্টে ক'তো বুক নাই ন চ' এটা সেইটো এডভেঞ্চাৰ হ'ব গৈ পেলাই ষ্টে চাবগৈ লাগিব যিহেতু ইষ্ট বালিত মষ্ট অফ দ্য লাইক হেৰি টুৰিষ্ট প্লেচেছবোৰ আছে তো কাইলৈ আমি সেইবোৰ এক্সপ্ল'ৰ কৰিম ভাবিছোঁ কিন্তু ৰাতিপুৱা সোনকালে কৰিম চ' একদম মন্দিৰৰ ওচৰে পাজৰে আমি ক'ৰবাত ল'ম ভাবিছোঁ এণ্ড আৰু আজি আমি নৰ্থ বালিৰ পৰা ইষ্ট বালি যাওঁতে যি মানে টুৰিষ্ট লোকেশ্যন বা চাব পৰা যি ৰাস্তাত পাই যাওঁ চব চাই যাম সেইকাৰণে মই ড্ৰেছটো তেনেকৈ কৰিলোঁ সেইটোৱে আজিৰ প্লেন একো তেনেকুৱাকৈ নাইকিয়া যে আজি এনেকৈ কৰিব লাগে ব'লক চাব লগতে আমাৰ লগত এক্সপ্ল'ৰ কৰক এতিয়ালৈকে কেনেকুৱা লাগিছে জনাব বাই আৰু মোৰ যে ইমান দুখ লাগিছে তাতে কফি এটাও দি পঠাইছে আমাৰ সেই তাত গেটত ফটো ল'বলৈ বাট এহেঁতি গোটেই সোপাইতো 12:30লৈকে বুক কৰি থৈ দিছে এতিয়া নেকি ফটো উঠিব নাই যদি গৈ কেনে গো ইনসাইড ৰেষ্টুৰেণ্ট কি লাগে তাৰ কাৰণে কি যে কৰিব লাগে ৰাইজ এইটো যে মোৰ আজিলৈকে এমেজনৰ বেষ্ট বাই বুলি ক'ব পাৰি দেই এতিয়ালৈকে তেনেকৈ কোনো পিন্ধা নাই কিন্তু আই থিংক চ' আজিৰ ভিডিঅ'টোতো অলমষ্ট ঘূৰি ফুৰিব ইনষ্টাগ্ৰামৰ ওপৰতে অৱশ্যে আমি কিছুমান কামৰ কাৰণেওতো সেইটো লাগে ন जो वीडियो के लिए इतना तो करना पड़ेगा ठहरें के ना पड़ेगा खाली তাত গৈছিলোঁ শ্বুট কৰিবলৈ ইয়াতে বোলো কফি অকণ খাই যাওঁ হৈ গ'ল শ্বুট এতিয়া পিন্ধিব কাপোৰ ৰ'বা দেখুৱাচোন ধেৰেংকে খুলি দিয়ে ধেৰেংকে পিন্ধি দিয়ে বা মানুহে ভাবে বাই কাপোৰবোৰ কেনেকৈ লৈ যায় সেই পেকেটত হৈ গ'ল চোৱা বাইক ৰেডি বালিখন এখন আইলেণ্ড যিটো ভলকানৰ পৰা ভলকানিক ইৰাপশ্যনে সাগৰৰ মাজত বনিছে ইয়াত বহুতটা ভলকানো আছে আমি যিটো যাম বুলি ভাবিছিলোঁ এইটো এটা ভলকানো আছিল এইখন ভলকানৰ মুখ তো মুখখন এনেকৈ দ থাকে ন ভলকানৰ মুখখন য'ৰ পৰা লাভাটো ওলাই যায় তো সেইটো বন্ধ হৈ পেলাই ইয়াত পানী জমা হৈ লিক হৈ গ'ল ইয়াৰ পৰা লাভাটো ওলাই এইবিলাক চব পাহাৰ চাহাৰ বনিছে পিছত মানে মিলিয়নছ অফ ইয়াৰ্ছ আগতে আপোনালোকে পঢ়িব এইটো বিষয়ে মইতো একেবাৰে গম পোৱা নাছিলে ই মোক সেইদিনা বুজাই আহিছিলে ক'ত বুজাইছিলা আমি নুচা পেনিডাত থাকোঁতে ন নুচা পেনিডা ভলকানিক আইলেণ্ড নুচা পেনিডাত থাকোঁতে ই মোক বুজাই আছে মানে এনেকৈ লাভা ওলাই মইতো পঢ়াত একেবাৰে গেধা আছিল তো মই গম নাপাওঁ দুখ পালোঁ আমি আকৌ আহি পালোঁহি ইয়ালৈ এতিয়া মানুহ নাই বাৰু 6 নম্বৰ এটা পাৰ্চনেহে অকল চেল্ফি টিকেট ফৰেন লাইন পাতি মানুহ ৰৈ আছে তো সঁচাকৈ আজিলৈকে বেষ্ট হেক হয় মানে তাত বনিলোঁ পিটিকে চেঞ্জ কৰি অ' মা এতিয়া কি প্লেন কুম্পুল ৱাটাৰফল অ' কৃষ্ণ একদম গ'লোঁ কাপোৰ সেইডোখৰতে ফুচকে চেঞ্জ কৰি দৌৰি দিলোঁ আজিকালি লাজ চাজ নলগা লাজ কৰি থাকিলে শ্বৰ্টটোতে পাম আৰু সেয়াই কথা চ' য়েছ নেক্সট আহি পালোহি ক'ত ৱাটাৰফল এটাত এণ্ড মোৰ ডান এইবোৰ চোলালত মোক টি শ্বাৰ্টটা উলিয়াই দিয়া পিটিককৈ আৰু বৰমানে কি কৰিলে তো কোৱাচোন এভৰি ডে ৰাইজ মই মানে মোৰ ভাগৰ যিটো নৰ্মেলি এনে খংটো ন বহুত কমিলে নহ'লে মানুহটোৰ লগত মোক কাজিয়া হৈ পাগল হয় কেতিয়াবা স্কুটি চাবি হেৰুৱাই দিব কি হেৰুৱালে নতুন কোৱাচোন কি হেৰুৱালে মোক কালি পৰহি সুধিছে দেই শুনা না বাবা তোমাৰ বোলে বহুত চাগে টেনশ্যন হয় ন ইউটিউব ভিডিঅ'জ ইনষ্টাগ্ৰাম ভিডিঅ'জ চব বনাব সেই কৰোঁতে
এইটোত আছে চাগে, এইটোত অকল কাইলৈ পৰহিলৈ কাপোৰকেইটা আছে। মই বোলো কেলে নাই ইমান নাই হোৱা, কেলে ইমান তুমিতো ভাবি থাকিব লাগে। মই বোলো এটা কথা শুনিছা, মই যদি এটা দুখত থাকোঁ ন, আৰু অলপ যদি তুমি মোক দুখ দি দিয়া ন, মোৰ প্ৰথম দুখটো পাহৰি যাওঁ। তাৰপিছত কোনে দুখ দিয়ে তোমাক এইটো? মই তুমি এভৰি নাও এণ্ড দেন কিবা না কিবা এটা হেৰাই থাকে। দিনটো ষ্টাৰ্ট হ'ব না, বাবা চাবিটো বিচাৰি পোৱা নাই, কি হ'ল জানো চাবিটো? মোৰ ইউটিউব ইনষ্টাগ্ৰাম ক'ৰবাতে যায়, আইটেনেৰি আমাৰ ক'ৰবাতে যায়, তাৰপিছত লাগি থাকক এতিয়া এঘণ্টা বিচাৰি ফুৰক। ব্লুটুথটো দেই, আমাৰ ব্লুটুথ এটা হেৰি মানে যে পিকচাৰ্ছ ক্লিক কৰোঁ যে, তাত টিপি পেলাই হেৰি কৰ, কথা নাই বতৰা নাই, নোচাবে নি দাঁত, স্কুটি চাবিটোৰ লগত ব্লুটুথটো মানে তাত ৰিংটোত সোমোৱাই দিলে। ঠিক আছে, সেইদিনাখন ক্লিক চিক হ'ল। নেক্সট ডে তাতে দি থৈ গুচি আহিলে, মানে সেই চাবিটোৰ লগত থাকি গুচি আহিলে। কালি আমি হাঁহিছোঁ বাৰু সেই কথাটোত, বেচেৰা সেই মানুহটো যাৰ পৰা আমি স্কুটি লৈছিলোঁ, সি নতুনকৈ স্কুটি বিজনেছ ষ্টাৰ্ট কৰিছে, নতুন বাইক এখন কৈছেতো, সি চাগে সেই ব্লুটুথত যিটো মানে দেখুৱাই দিছে দেখোঁতে, সেইটো যে দেখি পেলাই চাগে কিমান ভয় খাইছে বাবা। সি চাগে ভাবিছে এইটো টিপিবলৈও ভয় কৰিছে। কি হয় এইটো, মানে ৰিম'টৰ নিচিনা আছিলে ন, বাট ইমান মনজিতে মানে মই কৈছোঁ নহয়, ইউটিউব ডিলিট কৰিব লগা গৈছে। মোৰ ইমান স্পেচৰ প্ৰব্লেম হৈছে নহয়। কেনেকুৱা মজা ভিডিঅ' এটা বনালোঁ, লগতে লগাই দিছোঁ দেই, ইনষ্টাগ্ৰামত চাগে দেখিলেই। বাকী এইটো হয় ৱাটাৰফলটো, এটা সেইটো চাইডে আছিলে, এটা এইটো। কি পালা তুমি? লং, কেঁচা লং, মই আজি ফাৰ্ষ্ট টাইম দেখিছোঁ। আমি আহি পালোহি এণ্ড আই ৱাজ লাইক অলপ কিবা এটা খাই লওঁ, এণ্ড বৰষুণ দিয়া ষ্টাৰ্ট কৰিলে। বাট এতিয়া মই এটা বস্তু খাম, চ' তাৰ ৰিভিউটো ক'ম এতিয়া হা। তো এওঁলোকে কি কৰে, কলটো বইল কৰে ন, ভাপত দিয়ে নে বইল কৰে আৰু দেই। এণ্ড এবাৰ মই খাইছিলোঁ, কালি পৰহি চাগে দেখিছে, লাষ্ট সেইটোত খাইছিলোঁ এবাৰ হোটেলখনত। বেলেগ ধৰণৰ মিঠা মানে বহুত টেষ্টি। আই জাষ্ট বইল কৰিছে এবাৰ নাই, ইটছ জাষ্ট আমাৰ মানে আমি যিটো কলটো নৰ্মেলি খাওঁ সেইটোকে মানে এনহেঞ্চ হৈ গৈছে, আৰু মানে যিটো মিঠা আৰু মিঠা। ঘৰত গৈ জাহাজী কল কিনি বইল কৰি খাব লাগিব। জুচ, চাহ, বৰষুণ দিছে বোলো কঁঠাল খাওঁ। কঁঠাল নহয় ন একচুৱেলি, এইটো দুৰেইন। বৰষুণ একদম আমি ভাল সময়ত ৰখিলোঁ দেই। অলপ বৰষুণটো কমিছে, আমি ওলাওঁ ইয়াৰ পৰা। বাই বাই দিদি, ভাল লাগিল লগ পাই আপোনাক। ইমান ধুনীয়াকৈ আমাক খোৱালে মেলিলে ইয়াতে। কিমান যে ভাল ভাল মানুহবোৰ লগ পাইছোঁ নহয়, কিবা আচৰিত লাগিছে। ঐ পোৱালিটো চাওক কি কিউট। হেল্ল' কি ক'ম আপোনালোকক, আমাৰ যোৱা ৰাস্তাটো চাওক। ইচ দেখি আৰু বৰ্মনে নহাকৈ থাকিবনে। চ' আমি গৈ আছোঁ ট্ৰেক কৰি তললৈ, এণ্ড অকণমান পিকনিক হ'ব আৰু চাগে ন, আমাৰ মিনি পিকনিক এটা। কি পায়? ব্লেক মিণ্ট। আৰু এটা হেৰি মগু পালোঁ, মগু যে কিমান ভাল লাগে। এইটো মগু পালোঁ, কিন্তু বেলেগ এটা ফ্লেভাৰ। ইয়াত ন আৰু এটা বস্তু জানে, ইয়াত ন বাঞ্চবোৰ যে আছে ন, বাঞ্চৰ ভিতৰত ফিলিং থাকে। দেখুৱাচোন বাঞ্চ কেইটা। এইপিনে আছে, এইটো চীজ ফিলিং হয় আৰু এইটো চকলেট ফিলিং হয়। মই প্ৰথম যোনদিনাখন আমি আহি পাইছোঁ সেইদিনাখন বৰ্মনে মোক খুৱাইছে, মই তেতিয়াৰ পৰা ফেন হৈ গ'লোঁ মানে। তেতিয়াৰ পৰা অকল ইয়াতে আমাৰ ইণ্ডিয়াৰ বস্তু একো নাপায় না? সিদিনা আমি খাইছিলোঁ যে, কি বোলা হৈ গ'ল। বালিৰ যে এটা বস্তু বহুত বেয়া দেই, ষ্ট্ৰীট লাইট নাইকিয়া ক'তো, চক নাই, এনেকৈয়ে যাব লগা হয়। আমি যে 100 কিলোমিটাৰমান আহিছোঁ ন, লাষ্টৰ 30 কিলোমিটাৰমান আমি এনেকৈয়ে আহিছোঁ দেই। আজি আমাৰ বৰ্মনে ষ্টে বুক কৰিছে। চাওঁচোন কেনেকুৱা হ'ব বাৰু ৰাইজ। 100 কিলোমিটাৰ লিটাৰেলি ধেমালি কৰা নাই, 100 কিলোমিটাৰ স্কুটিত বহি আহিছোঁ জানে। উফ ৰাম, বাট কি ধুনীয়া ৰাস্তা আছিলে। মই জীৱনত প্ৰথমবাৰ ব্লেক কালাৰ বীচ দেখিছোঁ। ৰাইজ আজি ভিডিঅ'টো ইয়াতে সামৰণি কৰোঁ ন বব? কৰা বোলে। একদম এডভেঞ্চাৰাছ দিন হ'ল আজি, মজা লাগিলে ৰীল বনাই। কিমান যে ৰীল বনাইছোঁ আজি, কেতিয়ানো আপলোড দিম ভগৱানে জানে। এতিয়াও মোৰ ভাগৰ নাই 20-30টামান ৰীল, মানে আগৰ ভাল ৰীল, মানে ভাল ৰীল আছে। বাট চাওঁ সেইসোপা চাগে দিয়া নহ'ব, নহ'লে মই ভাবিছোঁ এইবাৰ মই ট্ৰেভেল যিটো আইডিটো ন, সেইটো আমাৰ কাপল ট্ৰেভেলিং মানে এটা ভাল আইডি বনাম ভাবিছোঁ। চ' য়েছ, চাওঁ কি হয়। তাৰ বাদ দি আজিৰ কাৰণে সিমানেই। কাইলৈ আমি বহুত ভাল জেগা কেইটামানলৈ যাম। একচুৱেলি মানে বালিৰ
ফেমাছ লোকেশ্যন আৰু সেইকেইটা গেট অফ হেভেন আৰু তীৰ্থগংগা আকৌ এই জেগাটো চ' কাইলৈ এইকেইটাৰ প্লেন আছে আমাৰ আমি যিখন এতিয়া হোমষ্টেত আছোঁ তাৰ মুখৰ আগত গোটেই ৰাইচ ফিল্ড হয় চ' সেইটো কাৰণে এক্সাইটেড হয় চাবৰ কাৰণে যিহেতু বালিলৈ আহিলোঁ বাট ৰাইচ ফিল্ড দেখিছিলোঁ সেইদিনাখন বাট ষ্টিল এনেকুৱাকৈ দেখা নাই সেয়াই কাইলৈ নেক্সট ভিডিঅ'টো চাব এণ্ড নাই ন বহুত লেট হৈছোঁ চাগে ভিডিঅ'জবোৰ দিওঁতে মোৰ মানে সাহস নাই এতিয়া আজি চাওকচোন ইমান দূৰ অহাৰ পিছত ক'ত এডিট কৰিবলৈ আৰু এনাৰ্জি থাকেগৈ ঘৰ গৈয়ে কৰিম বুলি ভাবিছোঁ আৰু সেইকাৰণে ভিডিঅ'জবোৰ চাগে দেৰিকৈ পাইছে সেয়াই ভালে থাকক বাই বাই পেপচি বাই বাই বাহঁতে কওঁ থাকক হেপী থাকক